সাবস্ক্রাইব কৰক অহম 360 আৰু বেল আইকনটো দবাই দিয়ক আমাৰ চেনেলৰ লেটেষ্ট ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। মোবাইল কম্পিউটাৰ বা টেবলেটৰ ব্লু লাইটটো আমাৰ চকুৰ কাৰণে বহুত ক্ষতিকাৰক। স্পেচিয়েলি ৰাতি মোবাইল ইউজ কৰাৰ সময়ত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰা দেখা যায়। আৰু চকুৰ সুৰক্ষাৰ ক্ষেত্ৰত মই আজি আপোনালোকক এটা এপছৰ কথা ক'ম। এই এপছটো যদি আপোনাৰ মোবাইলত ইনষ্টল কৰি ৰাখে তেনেহ'লে আমি ৰাতি মোবাইল ইউজ কৰাৰ সময়ত এই মোবাইলৰ ব্লু লাইটটোক যথেষ্ট পৰিমাণে প্ৰতিৰোধ কৰিব পাৰিম। আৰু এই এপছটো যদি আপুনি ইনষ্টল কৰিব বিচাৰে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম। ইচ্ছা কৰিলে তাৰ পৰা ইনষ্টল কৰি ল'ব পাৰিব অথবা গুগল প্লে ষ্টৰত যাব। গুগল প্লে ষ্টৰত গৈ লিখিব ব্লু লাইট ফিল্টাৰ। ব্লু লাইট ফিল্টাৰ লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত আমি বহুতো এপছ দেখা পাম। এক নম্বৰত যিটো আছে ব্লু লাইট ফিল্টাৰ নাইট মোড আই কেয়াৰ, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত 6.6 মেগাবাইটছৰ এটা এপছ দেখা পাম। এই এপছটো আপুনি ইনষ্টল কৰি ল'ব। ইনষ্টল হোৱাৰ পিছত নৰ্মেল এপছৰ নিচিনাই অপেন কৰিব। অপেন কৰি চুৱাইপ কৰিব। দুবাৰমান চুৱাইপ কৰাৰ পিছত আমি ইয়াত এটা পাৱাৰ বাটন দেখা পাম। এই পাৱাৰ বাটনটোত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো চাইছে নাইট মোডটো অন হৈ আছে। এইটো আপোনাৰ যদি অফ থাকে অন কৰি দিব। অন কৰি দিয়াৰ পিছত ইণ্টেনচিটি এইটো 30% দেখাইছে। মই আপোনালোকক ৰিকমেণ্ডেড কৰিম যে এইটো 40 দিবলৈ। 40ত বহুত ভাল থাকে। তাৰপিছত আছে স্ক্ৰীন ড্ৰিম, ইয়াত 0% আছে, আপুনি ইচ্ছা কৰিলে বঢ়াই ল'ব পাৰে। আৰু এটা ফাংচন আছে ন'টিফিকেশ্যন বাৰ। এই ন'টিফিকেশ্যন বাৰটো অন আছে। এইটো অন থাকিলে কি হয়, আমাৰ ন'টিফিকেশ্যন বাৰত এই এপছটো আহি থাকিব। আৰু আপুনি যদি এইটো অফ কৰি দিয়ে তেনেহ'লে ন'টিফিকেশ্যন বাৰৰ পৰা এই এপছটো নাইকিয়া হৈ গৈছে। এইখিনি কৰাৰ পিছত আপুনি এপছটো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও কিছুমান এণ্ড্ৰইড ফোনত এই ফাংচনটো ফিক্সড হিচাপে আহি যায়। আগৰ যিবিলাক ফোন আছিলে সেই ফোনবিলাকত ৰিডিং মোড বুলি ফাংচন এটা আছিলে। যদি ৰিডিং মোডটো অন কৰি দিয়ে তেনেহ'লে অট'মেটিক স্ক্ৰীনটো ব্লু হৈ যায়। আৰু নতুন মোবাইলবিলাকত ব্লু লাইট ফিল্টাৰ বুলি আহিছে। এই ব্লু লাইট ফিল্টাৰটো অন কৰি দিয়াৰ লগে লগে গোটেই মোবাইলৰ স্ক্ৰীনটো ব্লু হৈ যাব। এক্সট্ৰাকৈ এপছ ইনষ্টল দিয়াৰ কোনো দৰকাৰ নাই। আৰু যিবিলাক এণ্ড্ৰইড ইউজাৰৰ এই ফাংচনটো নাই যে ব্লু ফিল্টাৰ অথবা ৰিডিং মোড, তেখেতসকলক মই ৰিকমেণ্ডেড কৰিম যে আপোনালোকে ব্লু লাইট ফিল্টাৰ এই এপছটো ব্যৱহাৰ কৰিবলৈ। এই এপছটো যদি আমি ব্যৱহাৰ কৰোঁ আমাৰ চকু দুটাক যথেষ্ট পৰিমাণে ব্লু লাইটৰ পৰা সুৰক্ষাত ৰাখিব পাৰিম। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।